আজি আপোনালোকক ফুচকা বনোৱা ভিডিঅ' দেখুৱাম। ফুচকা বনাবৰ কাৰণে লাগিব আপোনালোকক 2 কাপ ময়দা আৰু 1 কাপ চুজি। এয়া 1 কাপ চুজি। এয়া নিমখ অকণ দি দিব। এয়া বেকিং পাউডাৰ অকণমান দি দিব। এইখিনি ধুনীয়াকৈ এনেকৈ মিক্স কৰি ল'ব যাতে নিমখখিনি সকলোতে লাগি যায়। তাৰপিছত ইয়াত আপোনালোকে মিঠাতেল অকণমান দি দিব, নাইবা ৰিফাইনো দিব পাৰে। এনেকৈ মিক্স কৰি ল'ব। এতিয়া তেল পূৰা মিশ্ৰণ কৰি হৈ গ'ল। এতিয়া অলপ অলপকৈ পানী দি দি এইখিনি মঠিব লাগিব। আটা যেনেকৈ আপোনালোকে মাৰে লুচি বনাবৰ কাৰণে তেনেধৰণে আপোনালোকে মঠি ল'ব। এয়া মোৰ মঠি পেলাই হৈ গ'ল। এয়া তাৰপিছত সৰু সৰু কৰি পেলাই দুভাগকৈ 2টা লাডু কৰি ল'ব। 2টাও কৰিব পাৰে, 3টাও কৰিব পাৰে। ইয়াত যিহেতু বেছি আছে সেইকাৰণে মই 3টা লাডু কৰি লৈছোঁ। ডাঙৰকৈ বেলি ল'ব। এয়া মোৰ বেলি হৈ গ'ল। বেলি হোৱাৰ পিছত এনেকৈ আপোনালোকে মোক সৰু গ্লাছ এটা আছে, গ্লাছটো দি কাটি ল'ম। আপোনালোকে বেলেগ টেমাৰ সপো ল'ব পাৰে। এনেকৈ ফুচকা চাইজত কাটি ল'ব আপোনালোকে। এয়া মোৰ কাটি হৈ গ'ল। কাটি হৈ যোৱাৰ পিছত আপোনালোকে লাহেকৈ এনেকৈ কাটা অংশখিনি, নলগা অংশখিনি এনেকৈ লাহেকৈ উলিয়াই দিব। এনেকৈ লাহেকৈ উলিয়াই দিব। এয়া আলু 2টা বইল কৰি লৈছোঁ আৰু এয়া ধনিয়া সৰু সৰুকৈ কাটি লৈছোঁ। এয়া পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। এয়া জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া এইখিনি পিটিকি দিম, পিটিকা কৰি ল'ম। এয়া তেল গৰম হ'বলৈ দিছোঁ। এনেকৈ হেঁচি দিব, তেতিয়া ফুলি যায়। এয়া দেখিছে ফুচকা আকৃতিৰ হৈ গৈছে। এইখিনি চাওক, পদুনা পাহৰিয়ে থাকিলোঁ। এয়া চাওক, পদুনা, আদা আৰু নহৰু পেষ্ট কৰি পেলাই এয়া পানীটো তৈয়াৰ কৰি লৈছোঁ। তাতে অকণ নিমখ দি দিছোঁ। তাৰপিছত এইখিনি তেতেলী পানী উলিয়াই পেলাই লৈছিলোঁ যে দেখুৱাইছিলোঁ নহয়, সেইখিনি তেতেলী পানীত নিমখ অকণ দিছোঁ, দি পেলাই এয়া মিক্স কৰি দিছোঁ। ক'লা নিমখটো আপোনালোকে ইউজ কৰিব পাৰে, সেইটো ভাল লাগে। এয়া তাৰপিছত এতিয়া আমাৰ পৰিৱেশন কৰিবলৈ হৈ গ'ল। চাওক, আলুৰ পিটিকা ফুচকা।